নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম সৰু ৰসগোল্লা। সৰু ৰসগোল্লা মই আপোনালোকক দেখাই যাম। প্ৰতিটো ষ্টেপ ভালদৰে আপোনালোকে চাই যাব। আপোনালোকে বনাব পাৰিব। প্ৰথমবাৰ বনালেও আপোনালোকে পাৰফেক্ট সৰু ৰসগোল্লা বনাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই গেছত 1 লিটাৰ গাখীৰ লৈছোঁ সৰু ৰসগোল্লা বনাবলৈ। গাখীৰখিনি মই উতলাই লওঁ। এয়া মোৰ গাখীৰ উতলিছে। এতিয়া মই গেছ অফ কৰি দিম। এয়া মই গেছ অফ কৰি দিলোঁ। এইদৰে 1 মিনিট সময় মই অলপ ঠাণ্ডা কৰি লওঁ। 1 মিনিট সময় এইদৰে লৰাই ঠাণ্ডা কৰি ল'লোঁ। বেছি সময় নহয়, 1 মিনিট সময়। এতিয়া মই নেমু আৰু 2 চামুচ নেমু আছে, 2 চামুচ পানী আছে, চেকনেৰে চেকি ল'ব। এইদৰে অলপ অলপকৈ দি গাখীৰখিনি ফটাই লওঁ। আপোনালোকে ভিনেগাৰো দিব পাৰে ইচ্ছা কৰিলে। কম কমকৈ দি যাব। এয়া মোৰ গাখীৰখিনি ভালদৰে ফাটি গ'ল। এতিয়া মই এইখিনি নমাই লওঁ। এয়া মই কটন কাপোৰ এখনত নমাই লওঁ। এতিয়া মই নেমু টেঙাৰ টেঙাখিনি যোৱালৈ ভালদৰে ধুই ল'ম। এইদৰে ধুই ল'ব, নহ'লে টেঙা এৰিটো নাযাব। এয়া মই ধুই ল'লোঁ। এতিয়া মই ভালদৰে চেপি ল'ম, পানী যাতে নাথাকে। এয়া মই কাপোৰৰ পৰা উলিয়াই ল'লোঁ। পানীখিনি ভালদৰে আপোনালোকে গুচাই ল'ব। পানী থাকিলে ৰসগোল্লা ভাল নহ'ব। এইদৰে এতিয়া মই ভালদৰে মঠি যাম। 5-6 মিনিট সময় এইদৰে মঠিব লাগিব। তেতিয়া ৰসগোল্লাকেইটা ভাল হ'ব। এয়া মই 6 মিনিট সময় ভালদৰে মঠি ল'লোঁ। এইদৰে আপোনালোকে ল'ব, নহ'লে ৰসগোল্লাকেইটা ভাল নহ'ব। যিমান পাৰে ভালদৰে মাৰি ল'ব। এতিয়া মই ইয়াতে দি দিম এচামুচ কৰ্ণফ্ল'ৰ। আপোনালোকে কৰ্ণফ্ল'ৰ নাথাকিলে এচামুচ ময়দা দিব। এইখিনি মই ভালদৰে ইয়াতে মঠি ল'ম। এয়া মই টোটেল 10 মিনিট সময় ভালদৰে গোটেইখিনি মাৰি ল'লোঁ। এইদৰে আপোনালোকে ল'ব। এতিয়া মই সৰু ৰসগোল্লা বনাম। সৰু সৰু এইটো জোখত মই বলছ কেইটা বনাই ল'ম। এয়া মই লাড্ডু বনাই ল'লোঁ। এতিয়া মই ৰসগোল্লাৰ শ্বেপ দি যাম। ৰসগোল্লা আপোনালোকে এইদৰে বনালে চাই ল'ব, যাতে কোনো ধৰণৰ ফটা নাথাকে। নহ'লে যেতিয়া আমি চেনি পানীত সিজাম তেতিয়া ফাটি থাকিব। সেইকাৰণে আপোনালোকে ভালদৰে নফটাকৈ ৰেডি কৰি ল'ব। এইদৰে মই দেখাই দিছোঁ। এয়া দেখিছেনে? কোনো ধৰণৰ ফটা নাই। এইদৰে মই গোটেইকেইটা ৰেডি কৰি আপোনালোকক দেখাম। এইকেইটা মই ৰেডি কৰি ল'লোঁ। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই চেনি দিছোঁ। এয়া বাতিটোৰে এবাতি চেনি, এয়া 300 গ্ৰাম হ'ব। এবাতি মই পানী দি দিছোঁ। এইখিনি মই উতলাই লওঁ। এয়া চেনিখিনি ভালদৰে উতলিছে। বেছি ডাঠ বা বেছি পনীয়াও কৰিব নালাগে। আমি তেল চুলে যেনেকুৱা পিছল পিছল লাগে, ঠিক তেনেদৰে পিছল পিছল এঠা এঠা লাগিব।
তেতিয়াই আপোনালোকে হৈছে বুলি গম পাব। এতিয়া মই ইয়াতে এটা দি চেক কৰি লওঁ। 1 মিনিট সময় এইদৰে চালে হৈ যায়। এয়া দেখিছেনে কোনো ধৰণৰ ফটা নাই। এতিয়া মই গোটেইকেইটা ৰসগোল্লা দি যাম। এয়া মই গোটেইকেইটা দি দিলোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 15 মিনিট সময় উতলাই লওঁ। এয়া মই 15 মিনিট সময়ৰ পাছত চাইছোঁ। এয়া দেখিছেনে ৰসগোল্লা ফুলি ডবল হৈছে। মই সৰু ৰসগোল্লা বনাইছিলোঁ। আপোনালোকে মোৰ দৰে প্ৰতিটো ষ্টেপ আপোনালোকে মোৰ ফ'ল' কৰিব। আপোনালোকে তেতিয়াহ'লে এইদৰে ৰসগোল্লা বনাব পাৰিব। এয়া মোৰ হৈ গ'ল, কাৰণ ৰসগোল্লাকেইটা এয়া চেনি পানীত দেখিছেনে তললৈ গৈছে। চেনি পানী ভালদৰে ৰসগোল্লাৰ ভিতৰলৈ সোমাই গৈছে। এয়া মই নমাই দিম। এয়া মোৰ ৰসগোল্লা হৈ গ'ল। এতিয়া খাব পৰা হোৱা নাই। নমাই মই 2 ঘণ্টা ফ্ৰিজত থ'ম। ফ্ৰিজত থৈ খাব পৰা হৈ যাব। এইদৰে আপোনালোকে বনাব। বনাই কেনে পায় কমেণ্টত মোক জনাব। এয়া মই কেইটামান অলপ ডাঙৰ চাইজতো বনাইছিলোঁ। এয়া মোৰ ৰসগোল্লা ৰেডি হৈ গ'ল। আপোনালোকে এইদৰে বনাব। বনাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ।